নমস্কাৰ, মই বিপুল তালুকদাৰে সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰামনৱমী, আৰু এই ৰামনৱমীৰে মই এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই নিছোঁ। তেনেহ'লে আহকচোন পলম নকৰি ৰামনৱমীৰ এই ভিডিঅ'টি উপভোগ কৰোঁ। ভক্তবান ৰাইজ, এইবাৰ আপোনালোকৰ সন্মুখত আমি পুনৰ আগবঢ়াই দিছোঁ আজি প্ৰভু শ্ৰীৰামৰ ৰামনৱমী পূজা উপলক্ষে আয়োজন কৰা আৰু তথা আমি নিমন্ত্ৰণ কৰা নামৰ পাঠিকা। এয়া দীপমণি নাথৰ দ্বাৰা পৰিৱেশিত নাগাৰা নাম। সমূহ ভক্তবান ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধেৰে কামনা কৰিছোঁ।
প্ৰমাণ চাব পাৰে। গতিকে আজিতো তাৰ এমাহ দিন হ'ল, এজন দৈৱজ্ঞক মাতি আনি আমি তাৰ গণাখন পাতো। মুনিচোতা মুনিৰে চোতা কুণ্ডলী দুখ নকৰিবা মুনিবৰ, কাৰণ ভগৱানে যিখিনি দেই সেইখিনিতে সদায় আমি সন্তুষ্ট থাকিব লাগে। এতিয়া পিছে মই বিদায় লৈছো। সেই দান দক্ষিণা লৈ গ'লা বিদায় মান লাহে লাহে মাতে কিমান দিন বাকি? তোমার কথা নাই, বতৰা নাই, কেৱল মাত্ৰ এটাই প্ৰশ্ন কৰিবা, আৰু কিমান দিন বাকি, আৰু কিমান দিন বাকি? বাৰে বাৰে এটা কথা শুনি নাথাক। তুমি যে মোক বাৰে বাৰে প্ৰশ্ন কৰি থকা, তুমি কোৱাচোন প্ৰিয়া, যিটো বয়সত ভগৱানক ভাবি মই জীৱন তেজিব লাগিছিল, আজি সেই বয়সত নিজৰ পুত্ৰৰ কিতাপ পঢ়ি আছো। ৰাতিপুৱাই মণিকাই কিন্তু গুচাই নাই। বহুকেইটা দিন আছে বাচ্চাৰ, বহুকেইটা দুটা দিন বাকী আছে। মই কি দেখা পাইছো, মাত্ৰ দুটা দিন। তাৰ মানে আমাৰ পুত্ৰৰ মাত্ৰ 2 দিন আয়ু। আজি দিনটো আৰু অহাকালি দিনটো, কিন্তু মই মুচিবই লাগিব। কান্দি কান্দি যিটো কথা মাই ক'ব নোৱাৰে, পিতাই ক'ব নোৱাৰে, কেৱল কান্দিব পাৰে, কেৱল কান্দিব পাৰে। ঠিক আছে, নাথাকো মই ঘৰত, ভাল কৰি মাতা নাযাওঁ। আজি ময়ো ঘৰত নাযাওঁ। তেওঁলোকে কান্দি থাকিব পাৰে, কিন্তু কিহৰ বাবে কান্দি আছে কথা
প্রভু তাহলে কি তোমার নামত এটা ব্যাপার প্রদান নকৰে তোমাৰ পূজা অপূৰ্ণ নহ'ব আৰু যেতিয়াই তোমাৰ নামত এটা ব্যাপার প্ৰদান কৰিব তোমাৰ পূজা সম্পূৰ্ণ হ'ব আৰু আজিৰ পৰা সকলোৱে তোমাক জানিব মৃত্যুঞ্জয় আপোনালোকে ৰামনৱমীৰ ভিডিঅ'টো উপভোগ কৰিলে যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ইমান সময়ে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ।